ভইচটো ইমান ভালকৈ আহিব পাৰে আৰু মোৰ ইয়েৰফোনডাল অলপ নাই এতিয়া লগত। এয়া আৰু লগৰসকল চব বহি আছে। আয়োজন ইয়াতে হ'ব, এই মুকলি জেগাডোখৰতে আয়োজন হ'ব। ইয়াতে চলাম আমি আয়োজনটো। তাৰপিছত এই ভকতসকল সেইপিনে বাহিৰত অলপ বহি আছে। তো ৰাতি হৈছে, আপোনালোকে ইমান দেখি ভালকৈ নাপাব। এয়া চাওক, লাগে ৰাতিখনো এই ভিডিঅ' ফটোশ্বুট মাৰিবলৈ এৰি দিয়া নাই। ভইচটো ইমান ভালকৈ নাহিব পাৰে দেই, মানে কাৰণ কেলে মোৰ চৰ্দিও হৈ আছে, মাতটো ইমান ভালকৈ অহা নাই। পংকজ এই লগৰসকল বহিছে এতিয়া খাবলৈ অলপ। এইপিনে জিত, এইপিনে নিৰুপম, প্ৰীতম, সঞ্জীৱ, প্ৰাঞ্জল হয়, এইপিনে পাৰ্থিৱ, লগৰখন এই বহিছে তাকে। চব ভোক লাগি আছিলে হেনো। ৰাতি সাঁজটো ইয়াতে দি দিয়া হ'ব আৰু দেই। তামোল চামোল আনিছে, এতিয়া ভালকৈ চুবাই লওঁ, চূণ ধপাত লগাই মেলি দেই। তবে পংকজ ব্লগটো এয়া আছিলে। তোৰ চাই যদি ভাল পালে লাইক চাইক এটা কমেণ্ট মাৰি দিব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমকৈ হ'লো তাকে আশাটো কৰিছোঁ। পাবা